নমস্কাৰ, মোৰ ইউটিউব চেনেল বিউটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি মোৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে চেনেলটো লাইক কৰি দিব আৰু কমেণ্টো কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এইটো মোৰ ইউটিউবৰ প্ৰথমটো লং ভিডিঅ' হ'ব। যিহেতু আজি লক্ষী পূজা, তেতিয়াহ'লে ভিডিঅ'টো আজিৰ পৰাই আৰম্ভ কৰি দিওঁ। তেতিয়াহ'লে ব'লক মই দিনটোত কি কৰোঁ কি নকৰোঁ ভিডিঅ'টোত দেখাই যাম। দেউতা সত্যনাৰায়ণ পূজাৰ পৰা আহিছে, প্ৰসাদ লৈ আনিছে আৰু লগতে ঘোলো আনিছে। এয়া প্ৰসাদ লৈ আনিছে আৰু এয়া ঘোল যিহেতু মই খাই ভালেই পাওঁ, এতিয়া খাম। খাই লওঁ তেতিয়া ঘোল। যিহেতু এইখন ঘৰত মই একেবাৰে নতুন, এইখন ঘৰত প্ৰথম লক্ষী পূজা পাইছোঁ। লাড়ু বনাবলৈ মই ভালকৈ নাজানো। চুজি, চেনি আৰু চিৰাৰে মায়ে মোক লাড়ু বনাবলৈ শিকাই আছে আৰু মায়ে কিবা এটা কৈ আছে মোক, ভালকৈ বনাব নাজানো। তাকে বনাইছোঁ আৰু প্ৰথম যিহেতু। এয়া লক্ষীৰ ওচৰত দিবৰ কাৰণে লাড়ু বনাই হৈ গ'ল।